নমস্কাৰ ৰাইজসকল, মই আপোনালোকক আজি ঢেৰ ঠাই দেখুৱাম। আহকচোন আমি এতিয়া ৱাছি ব্ৰিজৰ ফালে যাওঁ। এয়া আমি ৱাছি ব্ৰিজ পাই গলোহি। বাওঁফালৰ দলংখন দি ট্ৰেইন আহিছে, চাওক চাওক। আমি বহুত ধুনীয়া সময় ব্ৰিজৰ ওপৰত উঠিলোহি। আগতে এইখন ব্ৰিজলৈ আহিবলৈ মোৰ বিৰাট ভয় লাগে, কিয় নাজানো। এইখন ব্ৰিজতে আশিকিটো চিনেমাৰ শ্বুটিং হৈছিল। আজিকালি পিছে মোৰ ভয় নালাগে। আণ্ডাৰগ্ৰাউণ্ড পাৰ্কিঙত বাইকখন থৈ আমি মললৈ সোমাম। এই কেফেখনতে মামা পাপাই খুব কফি খায়হি। এতিয়া আমি য়াম কেএফচি খাম। এইটো আচল ককাটো, সিটো ফটো টাকি থৈছে। আমাৰ কেএফচি আহি গ'ল। মোৰ ফেভৰেট কেএফচি খাই মই বহুত ভাল পাইছো। ৱাছি নৰবিন মলটো সঁচাকে বহুত ধুনীয়া। ৱাও, মামাই বম বম ভোলে বাবাই ত্ৰিশূল আৰু দম্বৰু থকা কাণফুলি এযোৰ ল'লে। এতিয়া মই এই ফেণ্টাষ্টিক গেমটো খেলোঁগে হা। মোক হেলমেট পিন্ধাই দিছে, জানো কি হ'ব বা। এনেকুৱা দিগদাৰ পাইছো নহয়, যাবলৈ খং উঠি গৈছে। হে হৰি, এইকেইডাল ৰিঙে মোক বহুত জ্বলাইছে। মই এতিয়া ৰাখি ললো এজা। আকৌ বিপদ, বগাব লাগিব এতিয়া আৰু। এতিয়া আমি মলৰ পৰা ওলাই ত্ৰিনয়ন বৰ্তা ঘৰলৈ যাম। ত্ৰিনয়ন বৰ্তা অসম ভৱনৰ ইঞ্জিনিয়াৰ হয়।
শংকৰ গুৰু আৰু লাচিত বৰফুকনৰ মূৰ্তি। এয়া অসম ভৱনৰ নামঘৰ। এয়া ত্ৰিনয়ন বৰ্তাৰ বৰমা, কিন্তু মই কবিতা মামী বুলি মাতো। ত্ৰিনয়ন বৰ্তা আহি গ'ল। ত্ৰিনয়ন বৰ্তাই খুব ধুনীয়া গীটাৰ বজায় আৰু এখন কিতাপো লিখি আছে। এইখন কিতাপৰ বাবে অতি আগ্ৰহেৰে মই ৰৈ আছিলোঁ আৰু যিহেতু পাপু এনেকুৱা এজন শিল্পী বাই হাৰ্ট, এজন তেওঁ মিউজিচিয়ান হয় আৰু এইখনত পাপুৱে প্ৰত্যেকটো কথাই খুব অনুভৱেৰে লিখে। আৰু মই বহুত যেতিয়া এইখন লকডাউনৰ সময়ত ইয়াৰ পৰা গুচি গৈছিল, যোৱাৰ পিছতেই পাপুৱে যেতিয়া কিতাপৰ কাম আৰম্ভ কৰিছিল বুলি কৈছিল আৰু তেতিয়াৰ পৰাই মোৰ মনত এটা আছিলে পাপুৱে কি লিখিব। এটা ৰাইজৰ সমাদৰ পাইছে যি ধৰণে, আৰু মই জানো যে এইখন কিতাপ সকলো অসমৰ ৰাইজে এইটো আদৰি ল'ব। আৰু আজি মই পাইছোঁ মুম্বাইত, আৰু ডেফিনেটলি এখন মই পঢ়িম আৰু মই পাঠক সমাজক অনুৰোধ কৰিছোঁ আপোনালোকে এখন পঢ়িব। এজন সঁচা অন্তৰৰ শিল্পীৰ মনৰ কথা আপোনালোকে জানিবলৈ পাৰিব। সুখ দাদাৰ লগত অকণমান খেলি আমি ঘৰলৈ উভতিলো। আহকচোন অসম ভৱনৰ কেণ্টিনখনতো এপাক মাৰি যাওঁ। ইয়াত আমাৰ মৰমৰ ভূপেন কাকাৰ ফটোখনো সজাই থৈছে। ৰাজুদা নমস্কাৰ এটা দি দিয়ক। ঝিনি দেখিছে খানা চাব আহিছো, খানাৰ ওপৰত কি খানা বনাইছে আজি স্পেচিয়েল কি আছে তাকে চাব আহিছো। আজি চিকেন ফ্ৰাই স্পেচিয়েল, জিৰা জালু, মাছৰ টেঙা। অসম ভৱনত সজাই থোৱা এই শৰাইখন মোতকৈও ডাঙৰ। হে ভগৱান, মই দিদিও এই শৰাইখনৰ সমান হ'ব নোৱাৰিলো। আগৰ ভ্লগত কোৱাৰ দৰে আজি মই গণপতি তালাব দেখুৱাম। তালাবৰ ওচৰতে এয়া বাবা মন্দিৰ। বম বম। গণপতি তালাব পাই গলোহি। গণপতি তালাবৰ এয়া মূল মন্দিৰ। এয়াই হৈছে গণপতি তালাব। ইয়াতে গণপতি পূজাৰ শেষত সকলো বাপ্পা মূৰ্তি বিসৰ্জন দিয়ে। এইখন আপোনালোকে পাপাই কিতাপত পঢ়িবলৈ পোৱা স্নেহাদ্বীপ হস্পিটেল। আজিলৈ ইমানেই।
মোৰ চেনেলটোক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। হৰ হৰ মহাদেৱ।